স্বাগতম জানাইছো সকলোকে মোৰ আন্টি ভিডিঅ'লে আৰু আজি আকৌ আহিলো দেৰগাঁৱলে আৰু আজি মোৰ মাতটো অলপ বেলেগ বেলেগ লাগিব পাৰে দেই মানে গাটো একদম ভাল নহয় 5 দিন মান হ'ল জ্বৰ চৰ্দি হৈ আছে পুৰা আৰু এটা মানে পুৰা টেবলেট খাই আছো 5-6টা মান খালো কালিৰ পৰা অকমান ভাল পাইছো আৰু আজি দেৰগাঁৱলে আহিলো আৰু দেৰগাঁৱলে অহা কাৰণটো হ'ল ইয়া আগৰ ভিডিঅ'টো মই কৈছিলো বিয়া ওলাইছে আৰু আজি হৈছে ৰিং চেৰিমনি আৰু বহুতে ভাবিছে বিয়া মোৰ হয় বহুতে মোক সুধিছেও কিন্তু মোৰ নহয় মোৰ ভন্টি হয় মানে পেহী ছোৱালীজনীও হয় ভন্টি বুলি চিনাকি কৰা দিছিলো যে ভন্টি মানে 6-7 মাহৰ ডিফাৰেন্স হয় আমি আৰু আজি ইয়ালৈকে আহিছো আৰু মানে মই আহিম বুলি ভবাই নাছিলো মানে গাটো ইমান বেয়া আছিলে একদম পুৰা টেবলেট খাইছো ইয়ালৈকে আহিম বুলি আৰু কালিৰ পৰা অলপ ভাল পাইছো আৰু আমি অহা এতিয়া 10 মিনিট মান হৈছে দৰাঘৰ মানুহ আহি পোৱাহি নাই এতিয়া সময় 10:30 মান হৈছে আহি পাব চাগে অলপ পিছত আৰু আজি ৰিং চেৰিমনি কি হয় আপোনালোকক দেখাম চাই থাকিব ভিডিঅ'টো আৰু ভিতৰত মানে একদম পুৰা গোটেই হুলস্থুল লাগি আছে সেইকাৰণে মই পুখুৰী পাৰলৈ আহিলো আৰু ইয়াত ভিডিঅ' মানে মজা লাগে ধুনীয়া অ কইনা ভনীয়েক এফালে দেখাই দিওঁ এফালে নেলাগে ক'লে নহ'ব নহয় কইনা ভনীয়েক চা কইনা মানে ভায়েক এইটো আমাৰ কইনা ভায়েক এইটো কেমেৰা আছে কেমেৰাটো মানে ভাঙো মুখখন লিয়া দে এই বেছি অলপমান আমাৰ যাম এইফালে আমাৰ কইনা ওলাই আছে মই ফেনত নোৱাৰো দেই অৱস্থা বেয়া এয়া কইনা মেকআপ এয়া কইনা ভায়েক এয়া কইনা মাক বেমাৰী নকবি আৰু আপোনালোকে দেখিছে এইটো কোৱাৰ্টাৰ হয় সেইটো কাৰণে ইয়াত মানে পেণ্ডেল দিয়া নাই খুব কম মানুহে মানে ৰিং চেৰিমনিটো পাতি থৈ দিছে প্ৰথমতে ৰিংটো পিন্ধোৱা কথা নাছিলে এনেই তামোল পাণ বজাৰ কথাহে আছিলে 2 দিনৰ আগতহে ডিচাইড হৈছে আৰু ইয়াতে মানে এনেকৈ অকণমান সৰু সুৰাকৈ মানে ৰিং চেৰিমনিটো পতা হৈছে কাৰণ মাঘত বিয়া হ'বই আৰু বিয়া ইয়াত নহয় বিয়া নতুন ঘৰত হ'ব কোৱাৰ্টাৰটো বেক চাইডে অকণমান দূৰলৈ বনাই থকা হৈছে আৰু মই যিদিনা থকাকৈ আহিম সেইদিনা আপোনালোকক মই নতুন ঘৰটো দেখাম ক'ত বনাই থকা হৈছে এইফালে খানা কইনা দেউতাক খানাত লাগি আছে কি বনাইছে দাইল আজি মোৰহে লোকচান হ'ব পাই আৰু এতিয়া এয়া ফটো ছেশ্যন চলিছে ফটো ভালকে এবাৰ শুই মাৰ এবাৰ বহি মাৰ এবাৰ থিয় হৈ মাৰ
কাপোৰযোৰ পিন্ধাই দিলে বাহিৰত পিন্ধাব অসুবিধা হ'বৰ কাৰণে চবৰে আগত আৰু কইনাৰ আঙুঠি পিন্ধোৱা সেন্দুৰ দিয়া যিটো মেইন ভিডিঅ' আছিলে সেইটোৱে মোৰ হাতৰ পৰা ডিলিট হৈ গ'ল মানে মই বেলেগ ভিডিঅ' বুলি পেলাই সেইটো ডিলিট কৰি পেলালোঁ আৰু এতিয়া কইনা বাহিৰত নিবলৈ ৰেডি কৰিছে আৰু এইটো হৈছে আঙুঠিটো এনেকৈ দেখাই দিছোঁ আৰু আপোনালোকক আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে তুমিও বহিলাহি মোৰ এই কাষতে কিনো কওঁ আজি মই তোমাক নোকোৱাকে থাকে অদেশ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা